আজি মই গাহৰি বনোৱা এটা ভিডিঅ' বনাইছোঁ চাব ট্ৰেডিশ্যনেল আমাৰ ফুড গাহৰি বনালে এক পোৱা গাহৰি আছে ইয়াতে আৰু নহৰু আদা আলু পিঁয়াজ কাটি থৈছোঁ ইয়াতে আদা নহৰু পেষ্ট আছে বিলাহী ধনিয়া পাত তো আমি আজি গাহৰি বনোৱা ৰেচিপিটো দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া মিঠাতেল অলপ দি ল'ব আপোনাৰ কিমান দিব ইচ্ছা সিমান দি ল'ব মিঠাতেল গৰম কৰি ল'ব তেতিয়া অলপ গৰম হ'ব না গাহৰিত তেল থাকে নহয় তো ভিডিঅ'টো চাই থাকক কেনেকৈ বনাওঁ আমি অলপ দূৰত থাকিব নহ'লে বহুত ডিষ্টাৰ্ব দি আছে প্ৰথমে আলুখিনি ভাজি ল'ম আমি অলপমান আলুখিনি ভাজিব দি আছোঁ অলপমান লুঠুমা আজি বনাই আছে আমাৰ হেৰিটো গাহৰি মাংস অলপ ভাজি ল'ব ভালকৈ আলুখিনি অলপ ভাজি তুলি ল'ব থৈ দিব এতিয়া পিঁয়াজ দিব পিঁয়াজ আৰু পিঁয়াজখিনি অলপ ভালকৈ ভাজি ল'ব তেতিয়া মছলা মিক্সাৰ পেষ্টকেইটা দি ল'ব ভাজি ল'ব বঢ়িয়াকৈ বিলাহী এতিয়া মাংসখিনি লাহেকৈ দি ল'ব